পুনৰ এগৰাকী মহিলাই ইতিহাস ৰচনা কৰিলে, সুনিতা উইলিয়ামছ। আমি তেওঁক লৈ এতিয়া সকলোৱে গৰ্ব অনুভৱ কৰিছোঁ। মই গৰ্ব অনুভৱ কৰাৰ লগতে দুখো অনুভৱ কৰিছোঁ। মই সুনিতা উইলিয়ামছৰ বিষয়ে নকওঁ, মই আজি ক'ম অসমৰ ছোৱালীবিলাকৰ বিষয়ে। কল্পনা চাওলা নামটো সকলোৱে শুনিছে। আপোনালোকে জানেনে কল্পনা চাওলা কেতিয়া স্পেচলৈ গৈছিল? 1997 চনত, মানে মোৰো জন্মৰ আগতেই তেখেত স্পেচলৈ গৈছিল। আৰু তেখেতৰ জন্ম হৈছিল 1962 চনত। 17 মাৰ্চ তাৰিখে তেখেতৰ জন্মবাৰ্ষিকী হৈ গৈছিল। 1962 চনত জন্ম হোৱা এগৰাকী মহিলাই, এজনী ছোৱালীয়ে পৃথিৱীৰ বাহিৰত ভৰি থৈছিল। আমি এতিয়া বসবাস কৰি আছোঁ 2025 চনত। কম্পেয়াৰ কৰিব 1962 আৰু 2025 চন। পৃথিৱীখন বহুত আগবাঢ়ি গৈছে, বহুত উন্নত হৈছে। কিন্তু এই 2025 চনতো আমাৰ অসমত এজনী ছোৱালী যেতিয়া মাহেকীয়া হয়, তাইক চুৱা বুলি ভবা হয়। মাহেকীয়া হোৱা ছোৱালীজনীয়ে মাটিত ভৰি থ'লে ঘৰখন চুৱা হৈ যায়, ঘৰখন মুচি পেলাবলৈ দিয়ে। আজি 2025 চনতো ছোৱালীজনীয়ে গছত উঠিলে তাইক মতা কালু বুলি কয়। ছোৱালীজনীয়ে লং পেণ্ট পিন্ধিলে তাইক মতা কালু বুলি কয়। ক্ৰিকেট খেলিলে, ফুটবল খেলিলে সমাজে ছোৱালীজনীক ভাল চকুৰে নাচায়। মুঠতে ছোৱালীয়ে ইটো কৰিব নাপায়, সিটো কৰিব নাপায়, ইটো কৰিব নালাগে, সিটো কৰিব নালাগে। আৰু গোটেই পৃথিৱী আগবাঢ়ি গৈছে। আৰু আমি কোনবোৰত লাগি আছোঁ? আমি চুৱাত লাগি আছোঁ, আমি মাহেকীয়াত লাগি আছোঁ। যিটো সময়ত ছোৱালীয়ে চন্দ্ৰত ভৰি থ'লে, সেইটো সময়ত ছোৱালীয়ে এতিয়া মাটিত ভৰি থ'লেই অসুচি হৈ যায়। কেনেকুৱা যুক্তি ভাবকচোন। চন্দ্ৰত ভৰি থোৱাটোতো দূৰৰে কথা। আৰু এটা কথা, আমাৰ অসমৰ ছোৱালী ঘৰৰ বাহিৰলৈকে ওলাই যাব নোৱাৰে। কিয়? কাৰণ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে ছোৱালীজনী সুৰক্ষিত নহয়। ঘৰৰ পৰা ওলোৱাৰ পাছতে ছোৱালীজনীৰ ওপৰত কিমান পুৰুষৰ চকু, কিমান পুৰুষৰ মনটো লকাই থাকে। কেতিয়াবা ভাবেনে, আমাৰ সমাজখন যদি ছোৱালীৰ কাৰণে সুৰক্ষিত হ'লহেঁতেন, তেনেহ'লে অসমৰ ছোৱালী আৰু কিমান দূৰ যে আগবাঢ়ি যাব পাৰিলেহেঁতেন। এইটো নহয় যে অসমৰ ছোৱালী আগবাঢ়ি যোৱা নাই। আমাৰ অসমৰ ছোৱালী সকলো দিশতে আগবাঢ়ি গৈছে। খেলত হওক, গানত হওক, নাচত হওক, সকলো দিশতে ছোৱালীয়ে অংশগ্ৰহণ কৰিছে, সকলো দিশতে আগবাঢ়ি গৈছে। কিন্তু কিমানজনী ছোৱালী? কেইজনী ছোৱালীয়ে ঘৰৰ পৰা ওলাই যাব পাৰে? ছোৱালীবোৰক ঘৰৰ পৰা ওলাই পঠাবলৈ ভয়ে কৰে মানুহে, মাক দেউতাকে ভয় কৰে, কিজানি ওলাই যোৱাৰ পাছতে ছোৱালীজনীৰ ধৰ্ষণ হৈ যায়। তেনেহ'লে অসমৰ ছোৱালীয়ে চন্দ্ৰলৈ যোৱাৰ সপোন কেনেকৈ দেখিব পাৰে? অসম্ভৱ নহয়নে? আমাৰ অসমৰ মানুহৰ কাৰণেতো এইটো হাঁহি উঠা কথা হ'ব, অসমৰ ছোৱালী যদি চন্দ্ৰলৈ যায়। কেতিয়া উন্নত হ'ব অসমৰ মানুহবোৰ? অসমৰ ছোৱালী এজনীয়ে চন্দ্ৰলৈ যোৱাৰ সপোন দেখিব পৰাকৈ অসমৰ মানুহবিলাকে পৰিৱেশ কেতিয়া দিব ছোৱালীবোৰক? সকলোবোৰ দেশ আগবাঢ়ি গৈছে, সকলোবোৰ মানুহ আগবাঢ়ি গৈছে। কিন্তু আমাৰ অসমৰ মানুহবোৰ দিনে দিনে পিছ পৰি গৈ আছে। কোনোবা যদি আগবাঢ়িও গৈছে, তাক টানিবলৈ কিমান মানুহ লাগিছে, ভাবিলে লাজ লাগে। এখন উন্নত পৃথিৱীত আমি এইখিনি অনুন্নত মানসিকতাৰ মানুহে বসবাস কৰি আছোঁ এতিয়াও। যিটো সময়ত অন্য দেশৰ ছোৱালীবিলাকে সপোন দেখিব পাৰিছে, উৰিব পাৰিছে, সেইটো সময়ত অসমৰ ছোৱালীবিলাকৰ পাখি বান্ধি ৰখা হৈছে, অসমৰ ছোৱালীবিলাকৰ সপোনবিলাক বান্ধি ৰখা হৈছে, অসমৰ ছোৱালীবিলাকৰ ভৰি হাতবিলাক বান্ধি ৰখা হৈছে নিয়ম নীতিৰ মাজত। অসমৰ ছোৱালী এতিয়াও উৰণিৰ তলত সোমাই থাকিব লাগে। আৰু ছোৱালীবোৰ কেতিয়া সজাগ হ'ব? কেতিয়া উৰণিখন খহাই দুখোজ আগবাঢ়ি যাবলৈ কেতিয়া ছোৱালীয়ে চেষ্টা কৰিব? যেতিয়ালৈকে মূৰত উৰণি লৈ থাকিব, যেতিয়ালৈকে চকু তল কৰি থাকিব, তেতিয়ালৈকে মূৰ কিন্তু ওপৰলৈ দাঙিব নোৱাৰে ছোৱালীয়ে। এই সমাজখন এনেকুৱাই, নিজেও মূৰ দাঙি থিয় হৈ থাকিব নোৱাৰে আৰু আনে মূৰ দাঙিলেও তাক হাওলাই দিবলৈ চেষ্টা কৰি থাকে। অসমৰ ছোৱালীও আগবাঢ়কচোন। অসমৰ পৰাও কেতিয়াবা সুনিতা উইলিয়ামছ নোলাবনে? মাহেকীয়া হ'লোঁ বুলি চুৱা পালন কৰি থকাৰ সলনি, মাহেকীয়াৰ সময়ত মাটিত ভৰি থ'লে ঘৰখন অশুদ্ধ হৈ যাব বুলি ভবাৰ সলনি, চন্দ্ৰত ভৰি থোৱাৰ কথা কেতিয়াবা ভাবিব নোৱাৰিবনে অসমৰ ছোৱালীয়ে? তাৰ কাৰণে নিজেই পৰিৱেশটো গঢ়ক। সুবিধা কোনেও কৰি নিদিয়ে কাকো, নিজেই কৰি ল'ব লাগিব। আৰু যিবোৰ ছোৱালী এতিয়া আগবাঢ়ি গৈছে, সেইবোৰে নিজৰ সুবিধা নিজেই কৰি লৈছে। প্ৰত্যাহ্বানসমূহ নিজেই ভাঙিব লাগিব। ভাঙক প্ৰত্যাহ্বান। আৰু অসমৰ পৰাও
সুনিতা উইলিয়ামছ ওলাওক। ধন্যবাদ।